হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকৰ ভোটাৰ আই ডি কাৰ্ড হেৰাই গৈছে নেকি? বা আপুনি আপোনাৰ ভোটাৰ আই ডি কাৰ্ড ডিজিটেলি ডাউনলোড কৰিব বিচাৰে নেকি? যদি বিচাৰে তেনেহ'লে আপুনি আপোনাৰ ভোটাৰ আই ডি কাৰ্ড সহজতে আপোনাৰ মোবাইলৰ পৰা 5 মিনিটতে ডাউনলোড কৰি ল'ব পাৰিব। কেনেকৈ কৰিব তাকে দেখাবলৈ মই আপোনালোকক মোৰ মোবাইলৰ স্ক্ৰীনলৈ লৈ গৈছোঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ কাৰণে আপোনালোকে মোবাইলৰ প্লে' ষ্ট'ৰলৈ যাব লাগিব। প্লে' ষ্ট'ৰত এটা এপ আছে, ভোটাৰ হেল্পলাইন। আপুনি সেই এপটো আপোনাৰ মোবাইলত ডাউনলোড কৰি ল'ব। মোবাইলত ডাউনলোড কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব, এইটো লগো আহিব, আপোনালোকে চাই লওক। মোৰ ইনষ্টল কৰা আছে কাৰণে অ'পেন বুলি আহিছে, আপুনি নহ'লে ইনষ্টল কৰি ল'ব। এপটো অ'পেন কৰাৰ পিছত আপুনি যিটো নিউ ইউজাৰ অপশ্যন দেখা পাইছে তাতে ক্লিক কৰিব। ইয়াতে আপোনাৰ মোবাইল নম্বৰটো টাইপ কৰি দিব। মোবাইল নম্বৰটো টাইপ কৰাৰ পিছত চেণ্ড অ' টি পি টাইপ কৰিব। তাৰপিছত আপোনাৰ ইয়াতে ফাৰ্ষ্ট নেম, লাষ্ট নেম, পাছৱৰ্ড আৰু অ' টি পি বহাবৰ কাৰণে 4টা বক্স দেখা পাইছে। তাতে আপোনাৰ ফাৰ্ষ্ট নেম লিখি দিব আৰু আপোনাৰ লাষ্ট নেমটো লিখি এটা পাছৱৰ্ড ছিলেক্ট কৰিব। পাছৱৰ্ডটো কিন্তু মনত ৰাখিব যে পাছৱৰ্ডটো আপোনাৰ ফাৰ্ষ্ট লেটাৰ সদায় কেপিটেল দিব আৰু এটলিষ্ট 4টা বা 5টা আখৰ ৱৰ্ডৰ লিখিব। ৱৰ্ডৰ লিখাৰ পিছত এটা চিম্বল দিব। চিম্বল দিয়াৰ পিছত যিকোনো এটা নম্বৰ দি দিব। তাৰপিছত চেণ্ড অ' টি পি কৰাৰ টাইমত যিটো অ' টি পি আহিছিলে আপোনাৰ মোবাইল, সেই মোবাইলৰ অ' টি পিটো আপুনি ইয়াতে অ' টি পি বক্সত টাইপ কৰি দিব। অ' টি পিটো টাইপ কৰাৰ পিছতে আপোনাৰ তলত থকা ছাবমিট অপশ্যনটো আপুনি ক্লিক কৰি দিব। ছাবমিট অপশ্যনটো ক্লিক কৰাৰ লগে লগে আপুনি দেখা পাব ইউজাৰ ক্ৰিয়েটেড ছাকচেছফুলি, মানে আপোনাৰ ৰেজিষ্টাৰ হৈ গৈছে। তাৰপিছত আপোনাক আকৌ পুনৰাই পুৰণা যিটো লগ ইন পেজ আছিলে তালৈ ঘূৰাই লৈ যাব এপটোৱে। ইয়াতে আপুনি আপোনাৰ মোবাইল নম্বৰ আৰু যিটো পাছৱৰ্ড আপুনি দিছিলে সেই পাছৱৰ্ডটো দি চেণ্ড অ' টি পিত আপুনি ক্লিক কৰি দিব। চেণ্ড অ' টি পিত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইললৈ অহা অ' টি পিটো আপুনি অ' টি পি বক্সত টাইপ কৰি লগ ইন নাওত ক্লিক কৰি দিব। লগ ইন ছাকচেছফুল হোৱাৰ লগে লগে আপোনাৰ এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব মোবাইলত। ইয়াতে আপোনাৰ ডাউনলোড ই এপিকত ক্লিক কৰি দিব। ডাউনলোড ই এপিকত ক্লিক কৰাৰ পিছত য়েছ আই হেভ এপিক নম্বৰ, আপোনাৰ লগত এপিকৰ জেৰক্সো থাকিব পাৰে বা এপিক নম্বৰটো ক'ৰবাত লিখিও থৈ দিব পাৰে আপুনি, এইটো আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ এপিক নম্বৰটো এপিক বক্সত লিখিব। তাৰপিছত আপুনি তলত থকা চিলেক্ট ষ্টেট, আপুনি আপোনাৰ ষ্টেটটো চিলেক্ট কৰি ল'ব। মোৰ আসাম হয় গতিকে মই আসাম চিলেক্ট কৰি লৈছোঁ। তাৰপিছত আপোনাৰ পেচিং ডিটেইলছত আপুনি ক্লিক কৰি দিব। পেচিং ডিটেইলছত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি দেখা পাব আপোনাৰ তলত আপোনাৰ নাম, দেউতাৰ নাম, মোবাইল নম্বৰ আৰু এছেম্বলি কাউঞ্চিলে আপোনাক দেখুৱাই দিছে। যদি আপোনাৰ ভোটাৰ আই ডিৰ লগত আপোনাৰ মোবাইল নম্বৰ ৰেজিষ্টাৰ নাই, এনেকৈ যদি আহে তেনেহ'লে কেনেকৈ ৰেজিষ্টাৰ কৰিব তাৰ ওপৰত মই সম্পূৰ্ণ ভিডিঅ' বনাই থৈছোঁ আৰু মোৰ ডিছক্ৰিপশ্যন বক্সত তাৰ লিংকটো দি দিম, নাইবা মোৰ চেনেলত গৈও আপুনি চাই ল'ব পাৰিব। এতিয়া আপুনি আপোনাৰ তলত থকা প্ৰচিড বটনত ক্লিক কৰিব। প্ৰচিড বটনত ক্লিক কৰাৰ লগে লগে আপোনাৰ ভোটাৰ আই ডিৰ লগত যিটো মোবাইল নম্বৰ ৰেজিষ্টাৰ হৈ আছে সেইটো নম্বৰত এটা অ' টি পি আহিব। অ' টি পিটো টাইপ কৰি ভেৰিফাই এণ্ড ডাউনলোড ই এপিকত আপুনি ক্লিক কৰি দিব। এতিয়া দেখা পাব যে আপোনাৰ এপিকখন আপোনাৰ মোবাইলত আহি গৈছে। এতিয়া তলত থকা এটা শ্বেয়াৰৰ অপশ্যন আছে, যিটো ৰাউণ্ড চাৰ্কল দিয়া হৈ আছে, তাতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে প্ৰথম অপশ্যনত দেখা পাব আপুনি ডাউনলোড আছে, ছেকেণ্ড আপোনাৰ জিমেইল আৰু তলত আপোনাৰ হোৱাটছআপ আছে। ওপৰৰ অপশ্যনটোত আপুনি ক্লিক কৰিলে আপোনাৰ মোবাইলতে আপোনাৰ ভোটাৰ আই ডিখন ছেভ হৈ যাব আৰু আপুনি হোৱাটছআপত যদি কাৰোবাক চেণ্ড কৰে আপুনি চেণ্ড কৰিও হোৱাটছআপত ৰাখি দিব পাৰে। বন্ধুসকল, ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে মোৰ চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি দিব।